বন্ধুসকল বলক আজি এটা ধুনীয়া জাগালৈ যাম মই ব্লগত প্ৰথমবাৰৰ বাবে এটা ধুনীয়া জাগালৈ লৈ যাম আপোনালোকক এই যেহেতু লকডাউন মনটো ৰিফ্ৰেছ হ'ব আৰু এয়া চাওক আমাৰ ঘৰৰ পিছফালে ফুলি থকা ধুনীয়া কপৌ ফুল কেইজোপা প্ৰত্যেকবাৰে ফুলে বহা এয়া আচলতে বহুত দিনৰ মূৰত চলাইছোঁ বহুত দিন ওলাই মেলি যোৱাই নাই ক'তো তেনেকৈ পাৰিব নবোলা নমাৰিবোলা ঘৰখনে এয়া আহি পালোঁ ৰুদ্ৰপথ ইমান শান্তি লাগিছে আহি পেলাই বা পাথৰবোৰ নাই ডুবি গ'ল পূৰা ডুবি গ'ল এইটো ৰুদ্ৰপথ তেজপুৰ আহিলে আপোনালোকে আহিব এইফালে বিৰাট ধুনীয়া জেগা এই চাওক বেলি ডুবিছে সেইফালে চাওক পাহাৰ এইটো বিৰাট ডাঙৰ পৰিৱেশটো চাওক ইয়াত থাকিলে বোলো আৰু লকডাউন চকডাউন গম পোৱা নাযায় একো সেইখন চাওক দূৰত একদম দূৰত চাওক এখন কলীয়া ভূমৰ দলং ইয়াতে আমাৰ ৰুদ্ৰপথৰ পৰা দেখা পায় ৰাতি হ'লে গম পায় আৰু এতিয়া আহক অলপ আগবাঢ়ি যাওঁ আৰু আগত ধুনীয়া ধুনীয়া ঠাইবোৰ আছে এই ক'ৰবাত ক'ৰবাত ঝাও খৰি ফুলি আছে ঝাও গছ সেয়া চাওক এইফালে এখন ব্ৰহ্মপুত্ৰ নদী বেলি পৰো পৰো নাৱৰীয়া বেলি পৰো পৰো এয়া চাওক না ইমান ধুনীয়া পৰিৱেশ মানে কি ক'ম আৰু যাব মন যোৱা নাই ইয়াতে 6টা বাজি গ'ল কিন্তু যাব মন যোৱাই দেই নমস্কাৰ দেই যেতিয়া খৰালি হয় যেতিয়া পূৰা মানে শুকাই যায় এইবোৰ ইয়াতে খুব মানে যেতিয়া পিকনিক পাৰ্টিবোৰ আহে খুব ধুনীয়া পৰিৱেশ আগতে বহুত মাটি আছিলে ইয়াতে কিন্তু এতিয়া কি হ'ল পানীয়ে বহুত খহালে এতিয়া মাটিবোৰ কমি কমি আহিছে ডাঙৰ শিল আছিলে মাজত শিলবোৰ নাইকিয়া হ'ল গছ আছিলে গছবোৰ নাইকিয়া হ'ল সেয়া চাওক বেলি ডুবি গ'ল এই পলিটাই কি কৰি আছে পৰিব হেই পৰিবা উঠি আহা নালাগে সাঁতুৰিব উঠি আহা আমি ঘৰ যাওঁ এতিয়া আজি এনেকুৱা লাগিছে যেন 10 বছৰ কাৰাবাস খাটি জেলৰ পৰা ওলাই আহিছোঁ আজি একদম মুকলি মুকলি লাগিছে মনটো এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰলৈ যাওঁ পুলিচ নোহোৱাৰ আগতে তেন্তে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আৰু আপোনালোকে যদি মোৰ সৈতে বিভিন্ন ঠাইবোৰ চাব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুন চেনেল আৰু সদায় ভিডিঅ'বোৰ আপলোড কৰি থাকিম মই